নমস্কাৰ, স্বাস্থ্য সম্পৰ্কীয় অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ প্ৰস্ৰাৱৰ সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ। এই প্ৰস্ৰাৱৰ সমস্যাৰ ভিতৰত হৈছে যে বাৰে বাৰে প্ৰস্ৰাৱ লগা। আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগেনি? যদি আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগে তেনেহ'লে সাৱধান হওক। ই আপোনালোকৰ এক গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে। এতিয়া আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। পানী খোৱাৰ কিছু দেৰিৰ পাছত প্ৰস্ৰাৱ লগাটো সাধাৰণ কথা। কিছুমান মানুহে 24 ঘণ্টাত 3ৰ পৰা 5 বাৰ প্ৰস্ৰাৱ কৰে, কিন্তু বহু লোকে দিনত কেইবাবাৰো প্ৰস্ৰাৱ অনুভৱ কৰে। দিনত 6ৰ পৰা 7 বাৰ প্ৰস্ৰাৱ কৰাটো সুস্থ শৰীৰৰ লক্ষণ। কিছুমান শাৰীৰিক সমস্যাৰ ফলত সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ যোৱাটো কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। যদি আপুনি ভাবে যে আপুনি স্বাভাৱিক মাত্ৰাতকৈ অধিক প্ৰস্ৰাৱ কৰে তেন্তে আপুনি সাৱধান হওক। যদি এজন ব্যক্তিয়ে 24 ঘণ্টাৰ সময়সীমাত বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ যায় তেন্তে তেওঁক সঘনাই প্ৰস্ৰাৱ কৰা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ লাগি থাকিলে টোপনি কম হয়। প্ৰস্ৰাৱেৰে ভৰ্তি মূত্ৰাশয়ৰ ফলত গোটেই ৰাতি টোপনি নাযায় বা ব্যক্তিজন সাৰ পাই থাকে। এই স্থিতিক নিক্টুৰিয়া বুলি কোৱা হয়। টোপনি কম হ'লে শৰীৰত অন্য ৰোগেও দেখা দিব পাৰে। গতিকে আপোনালোকে এনে সমস্যা দেখা পালে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লৈ এই সমস্যা দূৰ কৰিব পাৰে। এতিয়া জানো আহক, বাৰে বাৰে প্ৰস্ৰাৱ লাগিলে আপোনালোকৰ কি কি ৰোগৰ লক্ষণ হ'ব পাৰে। 1 নম্বৰতে হ'ল মূত্ৰাশয়ৰ কৰ্কট ৰোগ। যদি আপোনাৰ সঘনাই প্ৰস্ৰাৱ লাগি থাকে তেতিয়াহ'লে মূত্ৰনলীৰ সংক্ৰমণ হ'লেও এই সমস্যাৰ হ'ব পাৰে। বাহ্যিক সংক্ৰমণ শৰীৰত প্ৰৱেশ কৰি আপোনাৰ প্ৰস্ৰাৱৰ পথত প্ৰদাহ সৃষ্টি কৰে। সঘনাই প্ৰস্ৰাৱ কৰাটো মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ হ'ব পাৰে। দ্বিতীয়তে হ'ল সঘনাই প্ৰস্ৰাৱ কৰিলে ডায়েবেটিছ ৰোগৰ লক্ষণ হ'ব পাৰে। যদি আপোনাৰ টাইপ 1 বা টাইপ 2 ডায়েবেটিছ আছে আপোনাৰ এই সমস্যা হ'ব পাৰে। তৃতীয়টো সমস্যা হৈছে প্ৰষ্টেটৰ সমস্যা। প্ৰষ্টেটৰ হৈছে গল্ফ বল আকৃতিৰ গ্ৰন্থি যি স্খলনৰ সময়ত ওলাই অহা কিছুমান তৰল গঠন কৰে। আপোনাৰ প্ৰষ্টেট শৰীৰৰ সৈতে বৃদ্ধি হয়, কিন্তু যদি ইয়াৰ আকাৰ অধিক বৃদ্ধি হয় ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। এটা ডাঙৰ প্ৰষ্টেটে আপোনাৰ প্ৰস্ৰাৱ প্ৰণালীৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে আৰু সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱ হয়। এইকেইটা ৰোগৰ ফলত সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে। ইয়াৰ উপৰিও আৰু অন্যান্য কেইটামান ৰোগ আছে যিকেইটাৰ কাৰণতো আমাৰ সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে। 1 নম্বৰতে হ'ল ষ্ট্ৰোক। আপোনাৰ যদি ষ্ট্ৰোক সম্ভাৱনা থাকে তেতিয়াহ'লে সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে, বা গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ সঘনাই প্ৰস্ৰাৱ হয়। তাৰপিছতে হ'ল টিউমাৰ। যিসকল ব্যক্তিৰ টিউমাৰ থাকে টিউমাৰ থকা লোকসকলৰো সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে। তাৰপিছতে আহিলে মূত্ৰনাশক ঔষধৰ ব্যৱহাৰ। যদি আপুনি মূত্ৰনাশক ঔষধ ব্যৱহাৰ কৰে তেতিয়াহ'লেও আপোনাৰ সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে। তাৰপিছতে হ'ল অত্যাধিক সুৰা বা কেফেইন পান। আপুনি যদি অত্যাধিক সুৰা বা কেফেইন পান কৰে তেতিয়াহ'লে আপোনাৰ সঘনাই প্ৰস্ৰাৱ হ'ব পাৰে। যদি আপোনালোকৰ এনেধৰণৰ সঘনাই প্ৰস্ৰাৱ হয় তেতিয়াহ'লে আপোনালোকে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। ইয়াৰ উপৰিও আপোনালোকে আপোনালোকৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন আনিব লাগিব। 1 নম্বৰতে হ'ল শোৱাৰ আগতে তৰল দ্ৰব্য আপোনালোকে নাখাব। দ্বিতীয়তে সুৰা আৰু কেফেইনৰ পৰিমাণ সীমিত কৰক। তৃতীয়তে ব্যায়াম কৰক। ব্যায়াম কৰিলে আপোনালোকৰ পেশীবোৰ সবল হ'ব। এই পেশীবোৰে আপোনাৰ মূত্ৰাশয়ৰ পথ শক্তিশালী কৰি তুলিব আৰু তেতিয়া আপোনালোকৰ যদি সাধাৰণ কিবা কাৰণত প্ৰস্ৰাৱ হৈ আছে তেতিয়াহ'লে সেই প্ৰস্ৰাৱ সঘনাই হোৱাৰ পৰা আপোনালোকৰ কম হ'ব। আৰু যদি আপোনালোকৰ কিবা ডাঙৰ ৰোগৰ কাৰণে সঘনাই প্ৰস্ৰাৱ হৈছে তেতিয়াহ'লে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে পেজটি ফ'ল' কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।